Welcome back to our channel. আজি এইটো ফাৰ্ষ্ট ব্লগ আৰু আজি গৈ আছোঁ আমি এটা জাগাত মোৰ লগৰটোৰ লগত ঘৰৰ পৰা ওলাও এতিয়া সম্পূৰ্ণ ব্লগটো চাই থাকক আপোনালোকে লগ পাম ফাইনেলি গাইজ লগ পাই গ'লোঁ নিবিদক যাৰ লগত মোৰ যোৱা কথা আছিলে এয়া আছে আজি সম্পূৰ্ণ ৰাস্তা ব্লগ কৰি যাম পুৰা 2 ঘণ্টা লাগাতাৰ আপোনালোকে সম্পূৰ্ণ ব্লগটো চাব এনজয় লওক এণ্ড সকলোকে হেপী শিৱৰাত্ৰি চ' লেটছ গ' তো বৰ্তমান পালোঁ লাল গণেশ আৰু ইয়াৰ পৰা প্ৰায় এশ নহয় মানে অহা যোৱা মিলি 140 কিলোমিটাৰ প্ৰায় আমাৰ 60 কিলোমিটাৰ লাগিব ন যাই পোৱালৈ 70 কিলোমিটাৰ প্ৰায় আমাৰ দূৰত্ব আজি চাওঁ ক'ত কি আছে ফাৰ্ষ্ট তেল ভৰাই লওক বিন্দাছ ইয়াত তেল ভৰাই ল'লোঁ আজি 130 কিলোমিটাৰ দৌৰিব ন 200 টকা দি আৰামত 45 মাইলেজ দিয়ে 45 দিয়ে হ্যাঁ আপনি কিমান কৈছে তেল 200 হ্যাঁ 90 কিলোমিটাৰ যাব এই আৰামত যাব 130 দিয়ে
গাইজ মানুহে মানুহ আমি য'ত যাই আছোঁ তাতে আৰু কিমান মানুহ হয় ঠিক নাই নেকি মইতেচোন ইমান মানুহ আমি য'ত যাই আছোঁ তাত আৰু কিমান মানুহ হ'ব ভাত আৰু গুলি মানে একদম সাধাৰণ হ'ব আজি অলপমান দূৰ গ'লে পাম আমি বিল আৰু তাৰ পৰা মেপ চাব লাগিব গাইজ কাৰণ আমি জেগা চিনি নাপাওঁ প্ৰথমবাৰ গাইজ এয়া পালোঁ আমি দীপৰ বিল য'ত যামেই যাম মানে আজি গাইজ শিৱৰাত্ৰি বুলি বহুত মানুহ ফুৰিব গৈছে সেইকাৰণে ৰাস্তাত বহুত যাম গাইজ আৰু এটা কথা ব্ৰহ্মপুত্ৰৰ পানী শুকাই যাব কিন্তু দীপৰ বিলৰ পানী কেতিয়াও নুশুকায় গাইজ আৰু ইয়াতে এতিয়া ৰখিলোঁ আমি অলপ চাহ তাহ খাওঁ নে কি কোৱা নিবিৰ চাহ তাহ খাওঁ অলপ চাহ তাহ খাওঁ ইয়াতে গাইজ কি খাবি তো গাইজ এয়া অলপ চাহ তাহ খাওঁ এতিয়া তাৰপিছত ইয়াৰ পৰা আকৌ যাম আমি বকো চাইডে পিছত লগ কৰিম দে গধূলি লগ কৰিম আজি তো গাইজ চাহ তাহ খাই দিলোঁ এতিয়া ইয়াৰ পৰা চিধা যাম আমি বকো চাইডে মানে য'ত আজি আমাৰ লোকেশ্যনটো হ'ল বকো চ' লোকেশ্যন চাই আছে লোকেশ্যন পাতিলে এই গাইজ লোকেশ্যন বিচাৰি আছে আমাৰ ছাৰে হৈ গ'ল তো লেটছ গ' ছাৰ আৰু ইয়াৰ দীপৰ বিলৰ ভিউ ত' এতিয়া যাওঁ যাব লাগে হেলমেট চেলমেট পিন্ধি হেলমেট পিন্ধি ল'লোঁ গাইজ এতিয়া ইয়াৰ পৰা যাব লাগে আমাৰ চিধা তুমি চিধা ন অ'কে ত' লেটছ গ' দীপৰ বিল কি চাব গাইজ এয়া নিবি এটা প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ পানী শুকাই যাব খালৰ পানী শুকাই যাব কিন্তু দীপৰ বিলৰ পানী কেতিয়াও নুশুকায় কিয় এই এসময়ত বোলে কিবা মই শুনা মতে ব্ৰহ্মপুত্ৰ মানে পুৰুষ জাতিটো বুজায় আৰু দীপৰ বিলটো স্ত্ৰী বুজায় আৰু মানে মিলন হোৱা কথা আছিল এতিয়া মিলন হৈছে নে হোৱা নাই ভালকৈ নাজানো বহি থাকা ঠিক আছে ছাৰে ক'লে বাৰু এতিয়া আমি বহু ইয়াতে গাইজ ৰ'বা so guys let's go to our sit down the way So guys আমি আহি পালোঁ এতিয়া যোগীপাৰা আৰু ইয়াৰ পৰা মিনিমাম আমাৰ 42 কিলোমিটাৰ আছে আৰু চ' যাই থাকোঁ চাওঁ কিমানটো যাব পাৰোঁ এতিয়া প্ৰায় 12টা বাজু অৱস্থা ঘৰৰ পৰা ওলাইছিলোঁ 10টা মানত ওলাইছিলোঁ ত' ইয়াত আগত যাই আছে যাত্ৰা যাই আছোঁ তাতে পূজা জাগাই জাগাই মানে চবফালে শিৱৰাত্ৰি একচুৱেলি শিৱৰাত্ৰি আজি গধূলিয়ে লাগিব কিন্তু তাতে বহুতে কৰিছে যিহেতু কালি গধূলি আছে আৰু ইয়াৰ পৰা মিনিমাম টাইম লাগিব আমাৰ 1 ঘণ্টা টাইম লাগিব বোলে বকো নিবিৰ আৰু 1 ঘণ্টা কি অলপ স্পীড দিবা নেকি গাড়ী স্পীড আমি লাহে লাহে যাম চেফটিকে আমি লাহে লাহে যাম একদম চাওঁ এতিয়া 1 ঘণ্টা লাগে নহয় যাতে গাইজ আমি পুনৰ ৰাওনা হ'লোঁ বকোলৈকে লেটছ গো টু বকো ছয়গাঁও পাৰ হৈলোঁ এতিয়া ৰাস্তাত বহুত জামে যাম 7টা বাজু অৱস্থা
পাৰ্বতী পাহাৰলৈকে বলক গাইজ যায় গাইজ এতিয়া আমি সোমালোঁ বকৰ ৰাস্তাটোৰ কাৰণে ইয়াৰ পৰা চিধা ষ্ট্ৰেইট যাব লাগিব গাইজ ৰাস্তাটো যাওক না ইমান সৰু ৰাস্তা এইদি আমি যাই আছোঁ পাৰ্বতী পাহাৰৰ ৰাস্তা ভুল মেপে আমাক কি দিছে পকা এতিয়া আমি কাৰোবাৰ সহায়ত আমাক লৈ লৈ যাই আছে এতিয়া চাওঁ কোনফালে কি যাওঁ আমি এইটো ৰাস্তা দি আহিছিলোঁ প্ৰথম গাইজ এটলিষ্ট আমি ৰাস্তাটো পালোঁ এতিয়া চিধা নহ'লে চিধাই যাই থাকোঁ চাওঁ কি হয় আৰু এবাৰ আকৌ এটা বেলেগ ৰাস্তা দি যায় আৰু ৰাইডাৰৰ মাথা গৰম হৈছে পুৰা মই মাথা পাগলাম একো নাই হৈ যায় মহাদেৱ আজি তোমাৰে লীলা বুলি ভাবি দিছোঁ আৰু এইবিলাক পালোঁ আমি যোনটো আমাৰ লোকেশ্যন আছিলে এটলিষ্ট পাৰ্বতী পাহাৰ পাই গ'লোঁ এতিয়া ইয়াতে পাৰ্ক কৰোঁ গাড়ী এণ্ড ওপৰলৈ যাওঁ চ' ফাইনেলি গাইজ লোকেশ্যন পালোঁ লোকেশ্যন অতি সুন্দৰ আৰু গাইজ ওপৰলৈ খোজকাঢ়ি যাই থাকিব লাগিব এইফালে নিবিড় আছে ধুনীয়া লোকেশ্যন চ' গাইজ হালত টাইট হৈ আছে বহুত আপডে গাইজ একদম ধুনীয়া লোকেশ্যন কিন্তু ইয়াৰ চিৰি উঠাতে গাইজ পাম ফাটি যাব মই কৈছোঁ মানে ইমান ওপৰত জাগা চাওক এবাৰ কিবা এটা কৈ দিয়া আমি এতিয়া আহি পালোঁ পাৰ্বতী পাহাৰ এটলিষ্ট পালোঁ কিন্তু ইমান জাগা ঘূৰছোঁ ন গাইজ কি ক'ব মানে গাইজ কেছটো কি হ'ল আমি বহুত জাগা ঘূৰি আহিলোঁ ৰাস্তা ভুল 3বাৰ মান ৰাস্তা ভুলিছে ইয়াৰ মাথা গৰম হৈছে গাড়ী চলাই এতিয়া চাওঁ কি হয় গাইজ এটা বস্তু বুজি পাইছোঁ পৃথিৱীৰ য'তে নাযাওক কিয় কষ্ট কৰিবই লাগিব সেইটো গাড়ীতে যাওক বা খোজকাঢ়িয়ে যাওক মানে ইমান আপ ৰাতি কোনো ব্যৱস্থা নাই আৰু লাইটৰ ব্যৱস্থা দিয়া নাই বৰ্তমানলৈ কিন্তু জাগা খুব ভাল আপোনালোকে আহক ফেমিলিৰ লগত আহক আৰু এইখিনি আমি ওপৰলৈ উঠি যাব লাগিব এতিয়া চাওঁ কি হয় অলপমান জেগা আহি পালোঁ আৰু লুক এট দ্য ভিউ গাইজ আমি কমচে কম আধা কিলোমিটাৰমান উঠি আহিলোঁ এতিয়া ইমান মানে ভাগৰ লাগিছে কি কৰোঁ এণ্ড গাইজ আপোনালোক বস্তু দেখাইছোঁ এণ্ড লুক এট দিছ ভিউ মানে ইমান ধুনীয়া ভিউ গাইজ অৱস্থা নাই মোৰ ত' গাইজ কি কৰিম আৰু উপায় নাই এতিয়া আহিছোঁ যিহেতু আধাত এৰি যাব নোৱাৰি এটলিষ্ট মন্দিৰটো পালোঁ এতিয়া মন্দিৰত এইটো চিৰি উঠিব লাগিব and look at the views guys look at the views so guys একদম ভিউ মজা আৰু এতিয়া পূজা কৰিলোঁ অলপ এফালে এতিয়া পূজা কৰি লওঁ তাৰপিছত ভিউ দেখাই আছোঁ আপোনালোকক চ' গাইজ মন্দিৰটো আহি পালোঁ আৰু এই মন্দিৰটো নদীৰ পাৰৰ পৰা মানে 400-600 মিটাৰ ওপৰত আছে পাহাৰৰ চ' এইটোৱে মন্দিৰটো মেইন মন্দিৰ এইটোৱে হয় শিৱৰ আৰু এণ্ড এইটো ভিউ হয় এফালৰ ইমান ধুনীয়া ভিউ আৰু তলতো ভিউ মানে তলৰ পৰা আহোঁতে পায় আৰু ফাৰ্ষ্ট মন্দিৰ যোনটো কাৰ্তিক মন্দিৰ বুলি কয় মই মানে যোৱাতে ক'ব পাহৰিলোঁ চ' গাইজ এতিয়া দেখুৱাই দিছোঁ এইটোৱে ভিউটো আৰু ইয়াৰ পৰা এইটো নাজাৰা অ'কে লেটছ গ' গাইজ এতিয়া ঘৰত যাওঁ ভালেখিনি টাইম হৈছে আমি গুৱাহাটী যাব লাগিব গাইজ চ' ভালেখিনি দূৰ আন্ধাৰৰ আগে পাব লাগিব চ' গাইজ আমি যাওঁ এতিয়া নিবিড় আছে নিবিড় কেনেকুৱা লাগিল ধুনীয়া এফালে চাই কোৱা অ'কে ঠিক আছে আমি এতিয়া ঘৰ যাওঁ চ' এনেকৈ গান গাই আমি যাই আছোঁ তাৰ কাৰণে পূজা ভিডিঅ' বনাব পৰা নাই গান গাই যাই আছোঁ আৰু গুৱাহাটী ইয়াত চাৰ্ভিচ ষ্টেপ নাই সেইটোৱে জুবিনদাৰ গান গাই গৈ আছোঁ লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এবাৰ আৰু ইয়াৰ নতুন আমি ষ্টাৰ্টিং কৰিছোঁ আমি দুটাই মানে মন্দিৰৰ বেছি উৎসাহ আছিল আৰু তাৰে মাজতে কি ক'ব লাগে
ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।